মিয়া কৈ আছোঁ উজনি অসমত তই সোনকালে পলা নহ'লে তোক পকৰত দিম তো এসপ্তাহ সময় দিছোঁ যদি নপলাৱ এইডাল হোলোঙা দেখিছ এইডাল ভৰাই দিম তোৰ উজনি দল সংগঠনে যিখিনি কাৰ্য কৰি আছে আজি উজনি অসমত হৈছে কি তো এনেদৰে লাঠি লৈ ঘূৰিছে নেকি তো বলক আজি মিয়াৰ বিষয়ে আলোচনা কৰি আছোঁ যে লোৱাৰ আছামৰ পৰা মানুহ আপাৰ আছামত যাবই আৰে কিয় যাব কওকচোন না কিয় যাব আপোনালোকে গোটেই অসমখন ল'বই বাপৰে বাপ উজনিৰ পৰা অসমলৈ মাছ ৰপ্তানি কৰা বন্ধ কৰি দিব ইমানখিনি সাহস ক'ত পালে আৰু মাছটো বাদ দিয়ক শাক পাচলি বন্ধ কৰি দিব গতিকে এইখিনি সাহস ক'ত পালে আৰু ইমানখিনি যে এটা অসমীয়া দল সংগঠন ভাবি চাওক এটা দল সংগঠন নহয় অসমৰ যিখিনি দল সংগঠন আছে সকলোকে হুংকাৰ দিবলৈ সক্ষম হ'ল তো সিদিনা অহা মিয়া এটা সংগঠনে অসমত খোপনি পুতি অসমত ব্যৱসায় কৰি অসমত থাকি এটা দল সংগঠন গঠন কৰি আজি অসমীয়া গোটেই অসমৰ জাতিটোক অসমীয়া দল সংগঠনক হুংকাৰ দিবলৈ সক্ষম হৈছে দৰকাৰ পৰিলে আমি মাছ পচাই দিম তথাপি উজনি অসমৰ কোনো জিলাত আমি মাছ ৰপ্তানি নকৰোঁ দৰকাৰ পৰিলে আমি গুৱাহাটীৰ ফালে মাছ লৈ যাম কিন্তু উজনি অসমৰ কোনো ঠাইতে মাছ ৰপ্তানি নকৰোঁ গতিকে ভাবি চাওক অনাগত দিনত কি হ'ব গৈ আছে অসমখন আপুনি ভাবিছেনে অনাগত দিনত কেনেকুৱা এটা পৰ্যায়লৈ যাব গৈ আছে তো আজি সিদিনা অহা মিয়া সংগঠনে আজি অসমীয়া মানুহক সম্পদৰ ওপৰত ভিত্তি কৰি হুংকাৰ দিছে যে আমি দৰিকণা এটাও উজনি অসমলৈ নপঠিয়া লাগিলে মাছ গেলি যাব যিহেতু মাছ আমাৰ হাতত আছে আৰু শাক পাচলি খাৰুপেটীয়া আমাৰ হাতত আছে তো আজি ইমানখিনি এটা হুংকাৰ দিবলৈ সক্ষম হ'ল গতিকে এই ক্ষেত্ৰত আপোনালোকে এটা কমেণ্ট কৰিব আৰু কি আৰু সেই সকলো আমাৰ অসমীয়া যিখিনি জাতি আছে জনজাতি আছে সকলো একগোট হ'বৰ হ'ল নহ'লে আৰু অসমখন আমাৰ হাতত নাথাকে অসমীয়াৰ হাতত নাথাকে অসমৰ যিখিনি জাতি জনজাতি আছে সকলোৱে অসমীয়া গতিকে সকলো একগোট হ'বৰ হ'ল গম পাইছে আৰু তাৰ আগতে এটা কথা কৈ থওঁ যে অসমীয়া সদায় অসমীয়াৰ হাতত অসমখন থাকিব লাগিব এইটো নহয় যে কংগ্ৰেছ নাইবা বিজেপিৰ হাতত অসমখন থাকক লাগিলে যাৰে হাতত নাথাকক চৰকাৰখন অসমীয়া হাতত থাকিব লাগিব মিয়াৰ হাতত কেতিয়াও এৰি দিব নালাগে এই ক্ষেত্ৰত আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৈছে এবাৰ ভালদৰে অডিঅ'টো শুনি লওক যিহেতু মই ভিডিঅ' দেখাব নোৱাৰোঁ গতিকে অডিঅ'টোকে অকণমান শুনি লওক আপোনালোকে গোটেই অসমখন ল'বই তাৰমানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই আমিও ল'ব নিদিওঁ হৈ গ'ল তো ক্লিপটোত শুনিলে যে আমি কেতিয়াও তোমালোকক অসমখন এৰি দিব নোৱাৰোঁ আমি কেতিয়াও তোমালোকক অসমখন এৰি দিব নোৱাৰোঁ একদম বহুত ৰাইট কথা কৈছে লাগিলে যিয়ে নহওক লাগিলে বিজেপি হাৰি যাওক কংগ্ৰেছ জিকক কংগ্ৰেছ হাৰি যাওক বিজেপি জিকক কোনো মই চৰকাৰৰ ছাপৰ্টাৰ নহয় কিন্তু অসমখন সদায় অসমীয়াৰ হাতত থাকক এইটো বহুত ভাল ৱৰ্ড কৈছে গতিকে প্ৰত্যেক অসমীয়াৰ মনত সেইটো মনোভাৱ সৃষ্টি কৰক কিন্তু কিছুমান দেখা গৈছে যে ৰাজনীতিৰ লগত লাগি কিছুমান মিয়াক ছাপৰ্ট কৰা দেখা গৈছে আপোনালোকে গম পাইছে চাগে বহুত এনেকুৱা নেতা আছে যি নেকি ৰাজনীতি খেলি মিয়াক ছাপৰ্ট কৰা দেখা গৈছে গতিকে এইটো কেতিয়া হ'ব নালাগে গতিকে অসমীয়া সদায় অসমীয়াৰ মনোভাৱটো জাগি তোলক আৰু এই উজনি অসমৰ দল সংগঠনবিলাক কিয় জাগি উঠিছে কিয় ৰাস্তাই পদূলি আহি প্ৰতিবাদ কৰিছে মিয়া হটাও অভিযান আৰম্ভ কৰিছে উজনি অসমত যে মিয়াক খেদিবলৈ কিয় বাধ্য হৈছে ইয়াৰ কাৰণটো হৈছে সিদিনা ঢিঙত যিটো মানে কাৰ্য সংগঠিত হ'ল যে এজনী ছোৱালীক কিদৰে নিৰীহভাৱে ৰেপ কৰি হত্যা কৰা হয় তাৰ কাৰণে গোটেই উজনি অসমৰ যিখিনি দল সংগঠন আছে সকলোখিনি ওলাই আহিছে যিহেতু মিয়া আৰু কেতিয়াও উজনি অসমত থাকিব নালাগে যদিহে মিয়া উজনি অসমত থাকে এনেধৰণৰ ৰেপ কাৰ্য আৰু সংগঠিত হৈ থাকিব এই বুলি ভাবি গোটেই মিয়া উজনি অসমৰ পৰা খেদাৰ এটা সিদ্ধান্ত ল'লে
কাৰণটো গম পাইছে যে অকল ধিঙৰ এই কাৰ্যৰ কাৰণে মিয়াখিনি খেতা নাই। ৰেপ কাৰ্য সংঘটিত হৈছে বা ডকাইতে কাৰ্য সংঘটিত হৈছে, যিখিনি অপৰাধমূলক মেইন কামবিলাক, যিখিনি অপৰাধী সেইখিনি 95% মিয়া সম্প্ৰদায়ৰ লোকবিলাক কৰা দেখা যায়। তো এই ক্ষেত্ৰত অসমীয়া যিখিনি মানুহ আছিলে, অসমীয়া যিখিনি দল সংগঠন আছিলে, সকলোখিনি অতিষ্ঠ হৈ আছিলে আৰু যাৰ ফলত এটা মানে কি ভিতৰে জ্বলি আছিলে। কিন্তু অৱশেষত যেতিয়া ধিঙৰ কাৰ্য সকলোখিনিক জগাই তুলিলে আৰু উজনি অসমৰ পৰা মিয়াক খেদিবলৈ বাধ্য হ'ল আৰু এটা এসপ্তাহৰ সময় দিছিলে। আৰু ভাবি চাওক, এসপ্তাহটো দূৰৰ কথা, 3 দিনৰ ভিতৰত উজনি অসমৰ পৰা পলাবলৈ বাধ্য হ'ল। আৰু নামনি অসমত যিখিনি দল সংগঠন আছে, ইমান দম কিয় পালে, ইমান সাহস ক'ত পাইছে তেওঁলোকে? গতিকে সেই সাহস আমি দিছোঁ। গতিকে সকলোৱে সজাগ হওক, সকলোৱে একগোট হওক আৰু আমি একগোট হ'লেহে সেই সংগঠনবিলাকে অকণমান তলত থাকিবলৈ অলপ ভয় কৰিব, ওপৰলৈ উঠিবলৈ ভয় কৰিব। তো এইটোকে আজি জানিব চেষ্টা কৰিলোঁ যে অসমীয়া মানুহবোৰ একগোট হ'ব হ'ল আৰু নহ'লে আৰু অসমখন অসম হৈ নাথাকে। তো এনেদৰে ৰেপ কাৰ্যবিলাক বন্ধ হ'বলৈ ভাৰতৰ যিখিনি আইন ব্যৱস্থা অকণমান কঠোৰ হ'ব লাগিব। যিদৰে বাহিৰত এটা ৰেপ কাৰ্য কৰাৰ ফলত বা বিভিন্ন ডাঙৰ এটা অপৰাধ কৰাৰ পিছত যদি দোষী বুলি প্ৰমাণিত হয়, তাক আৰু ইমান দিন বাট চাই নথয়। বিচাৰ কৰোঁতে আমাৰ ইয়াত কি হৈ যায়, এই বুঢ়া হৈ যায়গৈ, কেতিয়াবা মুকলি আকাশত ঘূৰি ফুৰে। তো মানুহবিলাকে আৰু এটা বেয়া কাম কৰিবলৈ সুবিধা পায়। হয়নে নহয় কমেণ্ট এটা কৰি নিশ্চয় জনাব। আৰু আজি ভিডিঅ'টো কেনেকুৱা লাগিলে ক'ব। আৰু মই ভাবোঁ সেইবিলাক কঠোৰ হ'লে, আইনবিলাক কঠোৰ হ'লে আৰু এনেধৰণে মানুহবিলাক সজাগ হ'লে হয়তো আগন্তুক দিনত ৰেপ কাৰ্য বহুত কমিব বা ডাঙৰ অপৰাধবিলাক বহুত কমিব বুলি ভাবিছোঁ। তো ভিডিঅ'টো কেনেকুৱা লাগিলে ক'ব আৰু মতামতটো শ্বেয়াৰ কৰিব। তো নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। টেক কেয়াৰ, বাই বাই, জয় আই অসম।